ইণ্টাৰটেইনমেণ্ট নিউজলৈ স্বাগতম। মোৰ নাম নিপু কুমাৰ নাথ। এতিয়া আমি হেডলাইনলৈ আগবাঢ়ো। অসমৰ এটি চুকত বানপানী আৰু বতাহ ধুমুহাৰ হোৱাৰ ফলত এটা পুখুৰী ডুব গৈছে। সেই পুখুৰীটোৰ পৰা ৪-৫টামান মাগুৰ মাছ ওলাই গৈছে। আমি খবৰ পাইছোঁ সেই ৪-৫টা মাগুৰ মাছ মানুহে তাৰে 3টা মাগুৰ মাছ মানুহে ধৰি খাইছে। আমি অলপ গম পাইছোঁ। আমাৰ সাংবাদিক মাধুৰ্য কুমাৰ তাত উপস্থিত হৈছে, দেখুৱাব। হেল্ল' মাধুৰ্য। আমাক সেই দৃশ্যটো দেখুৱাব নেকি? হয় হয় দাদা, মই এই জেগাডোখৰ পাইছোঁ আহি। এই জেগাত ৰাতিপুৱা যিজাক প্ৰকাণ্ড ধুমুহা বতাহত বহুত গাঁওখনৰ বহুত অনিষ্ট হৈছে। হঠাৎ মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে। আমি তাই এডোখৰ দেখুৱাই দিব খুজিছোঁ। কেমেৰা পাৰ্চন দীপেননাথক মই দেখুৱাবলৈ কৈছোঁ, আহক। হয়, মই এই পুখুৰীটো দেখিছে নহয়, এই পুখুৰীটো মই দেখাবলৈ খুজিছোঁ। এই পুখুৰীটো ডুব গৈ ৰাস্তাও ডুবিছে আৰু মানুহৰ ঘৰে ঘৰে পানী সোমাইছে। হঠাৎ ধেৰ অনিষ্ট হৈছে। তাৰ বিষয়ে মই দীপেনক মই দেখুৱাই দিবলৈ কৈছোঁ। আশে পাশে পুখুৰীটো দেখুৱাই দিবলৈ কৈছোঁ যে এই পুখুৰীটো বহুত মাছ আছিলে, তাৰে আধা ওলাই গ'ল আৰু আধা মানুহে মাৰি খাইছে। অৰ্থাৎ মই ক'বলৈ খুজিছোঁ যে মাগুৰ মাছ ধেৰ মানুহে খাইছে, দেখিছে। দমকল আছে, এইফালে লেট্ৰিন আছে, ধেৰ অনিষ্ট বেয়া বস্তু আছে। মাছবোৰ খাই বিশেষ ভালেই পাইছে। হঠাৎ মাছবোৰ ওলাই আহিছে হঠাৎ বিলৰ পৰা তেনেকৈ মাছবোৰ ওলাই আহি পথাৰ চাইডে ঘূৰিব পাৰিলে, যিমান খাব পাৰে ঠিক তেনেদৰে এই পুখুৰীৰ পৰা ওলাই আহি এই জেগাত ঘূৰিব পাৰিছে। মাছবোৰে আনন্দ পাইছে। তাৰ বিষয়ে মই দেখুৱাই দিবলৈ খুজিছোঁ যে যিপিনে দেখুৱাই আছে। আৰু ক'ব গৈছোঁ যে বানপানী আহিলে ছাগলী বিৰাট ভাল পায়। আমি তাৰ বিষয়ে অলপ জানিব পাৰিম যে ছাগলী বহুত ভাল পায়। বানপানী আহিলে ছাগলীয়ে হাঁহি পাগলৰ দৰে ঘূৰি ফুৰিব বিচাৰে। আৰু তথাপি আমি দেখুৱাই দিব খুজিছোঁ। আৰু এটা লৈ যাম। হয়, ককা এজন আহি আছে, মই সুধিব বিচাৰিছোঁ। ককা, আপোনাৰ ঘৰত পানী কিমান? পানী একাটো পানী? একাত থেকে বেছিয়ে। একাত থেকে বেছিহে? আপুনি কি কৰিম বুলি আহিছে? আপোনালোকৰ যে পানী হৈছে, আপোনালোকে এতিয়া খাব শুব কি কৰিছে? মানে শুব মানে পানীতে চিচিলে হৈ আছিল, আপুনি কি কৰিছে? উপায় নাই, বিচনাত পানী হৈ গৈছে নে নাই? পানী হৈছে। আপোনালোকক দেখুৱাব গৈছে যে পানী হৈ গৈছে, সেই মানে অসুবিধা হৈছে। তাই আমি দেখুৱাইছোঁ। দীপেন্দ্ৰৰ সৈতে আৰু মই মাধুৰ্য নাথ, ইণ্টাৰটেইনমেণ্ট লাইভ। এতিয়া আমি এটা ফানি ভিডিঅ' চাওঁ। ভিডিঅ'টো চাই থাকিব, কিন্তু ইণ্টাৰটেইনমেণ্ট নিউজৰ পৰা আঁতৰি নাথাকিব। এটা ব্ৰেকিং নিউজ আহি পাইছে। যাই নোপোৱা গাঁৱত এটা প্ৰকাণ্ড পুখুৰীৰ পৰা তাত থকা এটা প্ৰকাণ্ড গৰৈ মাছ আৰু এটা প্ৰকাণ্ড দৈগনা মাছে এডাল প্ৰকাণ্ড পমা গছক খুন্দা মাৰি বগৰাই দিছে। সেই দৃশ্য আমি চাওঁ আহক। আমাক মাধুৰ্য কুমাৰ নাথে সেই দৃশ্যটো দেখুৱাব, চাওঁ আহক। হয় নি বুঢ়া, মই যাই নোপোৱা গাঁৱতে উপস্থিত হৈছোঁ। এই দৃশ্যটো দেখুৱাব খুজিছোঁ, চাওক।
আৰু এটা ফানি ভিডিঅ' চাওঁ আহক। মই বাটৰ পৰা বিদায় ল'ব ওলাইছোঁ। শুভৰাত্ৰি।